हेलो बंधुসকল मैं জাহাঙ্গীৰ আলম খান আপোনালোক সকলোকে আকৌ এবাৰ মোৰ ইউটিউব চেনেল এডুকেশ্যন ষ্টেচনত স্বাগতম জনাইছো বন্ধুসকল আপোনালোক সকলোৱে গম পায় যে বৰ্তমান নতুনকৈ এটা নোটিফিকেশন আহিছে অসম চৰকাৰৰ পৰা যে সেকেন্ডাৰী টেটটো আকৌ পতা হ'ব যেটো 2017 ত এটা নোটিফিকেশন আহিছিল সেই টেটটো আকৌ এবাৰ পতা হৈ আছে সো তাৰ অফিশিয়াল নোটিফিকেশনখন আহিছে সো তাৰ পিছত সকলোৰে মনত কেইবাটাও কনফিউজন আহিছিল যে নতুনকৈ যিবিলাক ক্যান্ডিডেট আছে হিহতে ইয়াত আকৌ নতুনকৈ ফৰ্ম ফিল আপ কৰিব পাৰিব নে নাই বা বিএড টু ম্যান্ডেটৰি হয় নেকি বা কেনেকুৱা ধৰণৰ কোৱালিফিকেশন থাকিব বা ডিএলএড হলে কৰিব পাৰিব নেকি সো আজি মই আপোনাক সেই গুটেই বিষয়বিলাকৰ বিষয়ে আলোচনা কৰিম কাৰণ ইয়াৰ এটা প্ৰপাৰ এটা নোটিফিকেশন আহি গৈছে যত গুটেইখিনি ক্ৰাইটেৰিয়া লিখা আছে কি লাগিব বা কেনেকৈ কি হ'ব সো আহক মই গুটেইখিনি বস্তু আপোনালোকৰ লগত ডিটেইলছত আলোচনা কৰি গৈ আছো প্ৰথমতে আমি নোটিছটো চালে ইয়াতে ক্লিয়াৰলি লিখা আছে যে ইয়াতে কি কৰিছে আপোনাৰ গুটেইখিনি ইনফৰমেশন যেটো মিডিয়াম ওয়াইজ টেট হ'ব হেতুৰ গুটেইখিনি ইনফৰমেশন ইয়াতে আছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা ধৰণৰ হ'ব কি লাগিব এই গুটেইখিনি বস্তু আমি ইয়াতে পাই যাম সো আমি যদি এটা প্ৰথমৰ পৰা চাবলৈ যাও প্ৰথম অপচন যেটো দিছে ইয়াতে কি কৰিছে যেটো আপোনাৰ এটা জেনাৰেল ইনফৰমেশন হয় যেটো আপোনাৰ কি হৈছিল 2017 ৰ যেটো নোটিফিকেশন আহিছিল সেই নোটিফিকেশন টুৰ যেটো এক্সাম হেতু আনফৰচুনেটলি হ'ব পৰা নাছিল এটো আপোনালোক সকলোৱে গম পায় আৰু সেই এক্সামটো কি কৰিছে আপোনাৰ 22 ডিসেম্বৰত পতাৰ সিদ্ধান্ত লৈছে সো সেই এক্সামটো এতিয়া হ'বলৈ গৈ আছে আৰু হেতু হ'ব 22 ডিসেম্বৰ তাৰিখে ইয়াৰ উপৰি আমি যদি আৰু অলপ তলৰ ফালে আহো ইয়াতে লিখিছে যে ইয়াতে কিছু জোনত ভাগ কৰা হৈছে যেতিয়া 17 ত ফৰ্ম ফিল আপ কৰা হৈছিল তেতিয়া কোনো ধৰণৰ জোন নাছিল সো এবাৰ কি কৰা হৈছে কিছুমান জোনত বিভক্ত কৰা হৈছে সো ইয়াতে জোনখিনি আপোনাৰ উল্লেখ কৰিছে চাব যে জোনত কি কৰিছে আপোনাৰ জোন 1 যেটো দিছে জোন 1 ত আছে আপোনাৰ যেনেকৈ ধুবৰী সাউথ শালমাৰা মানিককাছাৰ গোৱালপাৰা বৰপেটা বঙাইগাঁও জোন 2 একে ধৰণে চাব বাক্সা চিৰাং কোকৰাঝাৰ উদালগুৰি জোন 3 ত আছে নলবাৰী কামৰূপ মেট্ৰো দৰং মৰিগাঁও নগাঁও হোজাই সো এনেকৈ চাব 4 5 6 7 এনেকৈ আছে আপোনালোকে যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে ইয়াৰে সো গুটেইখিনি জোনত ভাগ কৰা হৈ গৈছে সো আপোনালোকে এতিয়া কি কৰিব লাগিব যে নতুনকৈ অহা 15 তাৰিখৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব সো আপুনি তাতে যিবিলাক আগৰ ক্যান্ডিডেট আছিল যিবিলাক আগতে ফৰ্ম ফিল আপ কৰিছিল হিহতে গৈ নিজৰ জোনটো সিলেক্ট কৰিব লাগিব আৰু যিবিলাক নতুন ক্যান্ডিডেট কাৰণ এই যেটো অনলাইন ষ্টাৰ্ট হ'ব ইয়াতে নতুন ক্যান্ডিডেটেও ফৰ্ম ফিল আপ কৰিব পাৰিব আমি তললৈ খিনি পইণ্টটো পাই যাম বাট সকলোৱে ফৰ্ম ফিল আপ কৰিব পাৰিব নতুন যিবিলাক এলিজিবল ক্যান্ডিডেট আছে সকলোৱে ফৰ্ম ফিল আপ কৰিব পাৰিব সো সকলোৱে কি কৰিব লাগিব জোনটো সিলেক্ট কৰিব লাগিব এটা হক এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে সো এখিনি বহুত ইম্পৰ্টেন্ট সকলোৰ মনত বহুত কিবা কোৱেশ্চন আহি আছিল যে কোনে পাৰিব কোনে নোৱাৰিব সো ইয়াতে গুটেইখিনি বস্তু ক্লিয়াৰ হৈ আছে সো আপুনি চাব ইয়াতে নাম্বাৰ 1 ত দিছে তেও কি হ'ব লাগিব অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব মানে অসমত থকা ব্যক্তি হ'ব লাগিব অসমত বসবাস কৰা ব্যক্তি হ'ব লাগিব আৰু তলত কিছুমান কি কৰিছে কোৱালিফিকেশন দিছে যেনেকৈ আপোনালোকে চাব গ্ৰেজুৱেচন টিচাৰৰ বাবে কি কৰিছে ইয়াতে চাব গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে কিমান 50% তেওঁৰ থাকিব লাগিব দুটা বস্তু আপোনাৰ গ্ৰেজুৱেচন হলে হ'ব পোষ্ট গ্ৰেজুৱেচন হলেও হ'ব আৰু মিনিমাম 50% তেখেতৰ থাকিব লাগিব তেওঁৰ থাকিব লাগিব আৰু লগতে কি কৰিব লাগিব বিএড ডিগ্ৰীটো থাকিব লাগিব সো যাৰ গ্ৰেজুৱেচন কৰিছে বা পোষ্ট গ্ৰেজুৱেচন কৰিছে আৰু 50% মাৰ্ক আছে আৰু লগতে বিএড ডিগ্ৰী আছে তেওঁলোকে কি কৰিব পাৰে ইয়াত এপ্লাই কৰিব পাৰিব যদি নতুন ক্যান্ডিডেট হয় তথাপি কৰিব পাৰিব আৰু আগৰখিনি তো কৰিছে অলৰেডি কিন্তু ইয়াতে এটা বস্তু উল্লেখ কৰি দিছে যিখিনি ইম্পৰ্টেন্ট হয় যে অফ ক্যাম্পাস আৰু ডিসটেন্স মোডত যদি আপুনি কৰিছে তেতিয়ালে কিন্তু আপুনি কৰিব নোৱাৰে সো আপুনি ৰেগুলাৰ হে কৰিব লাগিব ডিসটেন্স মোডত যদি কৰিছে বিএড ডিগ্ৰী তেতিয়ালে আপুনি ইয়াতে এপ্লাই কৰিব নোৱাৰে এতিয়া আমি নেক্সট ওয়ান চাও যেটো হিন্দী টিচাৰৰ বাবে হয় হিন্দী টিচাৰৰ বাবে হলে আপোনাৰ কি কৈছে যে আপোনাৰ প্ৰবীণ বা ৰত্ন ইজ হিন্দী উইথ
in Hindi with 50% mark and degree qualified with 50% mark. তাৰ মানে আপুনি প্ৰবীণ বা ৰত্ন থাকিলে হ'ব, লগতে আপুনি ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব 50% মাৰ্ক। তাৰ মানে প্ৰবীণ বা ৰত্নটো আপোনাৰ 50% লাগিব আৰু ইফালে ডিগ্ৰীটো 50% লাগিব। তেতিয়াহ'লে আপুনি কি কৰিব পাৰিব, হিন্দী টিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ উপৰি দি দিছে চাব যে পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন আৰ্টছ উইথ 50% মাৰ্ক ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি। আৰু ইয়াৰ উপৰি যদি আপুনি পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে আৰু আপোনাৰ 50% আছে, তথাপি আপুনি কি কৰিব পাৰিব, হিন্দী টিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে ক্লিয়াৰলি আৰু এটা বস্তু মেনশ্যন কৰি দিছে, সেইটো হৈছে বাট বুলি দিছে, যদি আপুনি ডিষ্টেঞ্চ বা অফ কেম্পাছৰ পৰা কৰিছে তেতিয়াহ'লে কিন্তু আপুনি নোৱাৰে। ইয়াৰ উপৰি যদি আৰু তললৈ আহোঁ, ইয়াতে আকৌ এটা ক্ৰাইটেৰিয়া দিছে, চাব যে যদি আপুনি BA কৰিছে, তাৰ মানে গ্ৰেজুৱেশ্যন কৰিছে, ইয়াতে চাব BA উইথ 50% মাৰ্ক এণ্ড হেভিং হিন্দী এজ ওৱান অফ দ্য ছাবজেক্ট উইথ 50% মাৰ্ক। তাৰমানে আপুনি BA-টো 50% লাগিব আৰু আপোনাৰ BA যদি হিন্দী আছিল, হিন্দীত 50% মাৰ্ক আছে, তেতিয়াহ'লে আপুনি হিন্দী পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। দি দিছে যদি আপুনি পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন আৰ্টছ উইথ 50% মাৰ্ক, তথাপি আপুনি কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। আৰু যদি লগত কি আছিল, আপোনাৰ BA-ত হিন্দী আপোনাৰ ছাবজেক্ট আছিল, য'ত আপুনি 50% মাৰ্ক পাইছে, তথাপি আপুনি কি কৰিব পাৰিব, এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। চ' আপোনালোকে অলপ ডিটেইলছত বস্তুখিনি চাই ল'ব, দৰকাৰ পৰা আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। ইয়াৰ উপৰি চাব ক্লাছিক টিচাৰো দিছে। চ' ইয়াতেও গোটেইখিনি ক্ৰাইটেৰিয়া লিখা আছে, কিমান লাগিব। চ' আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে ইয়াৰে, বা ইয়াৰ মই ডিছক্ৰিপশ্যনটো তলত দি দিম, তাৰে পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে। ইয়াৰ উপৰি একেধৰণে আপোনালোকে চাব ক্লাছিকেল টিচাৰ লাইক এছামিছ লেংগুৱেজ, মণিপুৰী লেংগুৱেজ, ইহঁতৰ কাৰণে টাৰ্ম এণ্ড কণ্ডিশ্যন আছে। চ' ইহঁতৰ কাৰণে কি কৈছে যে BA উইথ অনাৰ্ছ অৰ মেজৰ কি হ'ব লাগে, আপুনি 50% মাৰ্ক লাগিব এণ্ড BA থাকিব লাগিব, তেতিয়াহ'লে আপুনি কি কৰিব পাৰিব, এছামিজ বা মণিপুৰীৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু যদি আপুনি ডিষ্টেঞ্চৰ পৰা কৰিছে, তেতিয়াহ'লে কিন্তু আপুনি নোৱাৰে। চ' বস্তুখিনি ইয়াতে উল্লেখ কৰা আছে। চ' ডিষ্টেঞ্চৰ পৰা কৰিলে আপোনাৰ নহ'ব। এতিয়া যদি আহোঁ আমি আৰু তলৰ ফালে, চ' ইয়াতে কেইটামান বস্তু একদম ক্লিয়াৰ কৰি দিছে, যিটোক লৈ বহুত কনফিউজন আছিল। হয়তো বহুতৰ মনত কনফিউজন আহিছিল যে কোনোবাই হয়তো BA কৰি আছে বা কোনোবাই এডমিশ্যন লৈছে মাত্ৰ, সেনেকুৱা যদি আছে, বা কোনোবাই DLED কৰিছে, তেতিয়াহ'লে সিহঁতে পাৰিবনে নাই। চ' তাৰে ক্লিয়াৰলি লিখি দিছে ইয়াতে, চাব যে BT or BA ডিগ্ৰী ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি ইজ মেণ্ডেটৰী। চ' ইয়াতে আৰু বেলেগ কোনো প্ৰশ্নই নুঠে। চ' আপোনাৰ BA বা BT আপোনাৰ লাগিব, মেণ্ডেটৰী কৰি দিয়া হৈছে। চ' আপোনাৰ যদি এপিয়াৰিং হয়, আপুনি তথাপিও কি কৰিব নোৱাৰে, ইয়াতে এপ্লাই কৰিব নোৱাৰে। চ' আপোনাৰ BA বা BT মাষ্ট বি লাগিব। চ' সেইটোক নোহোৱাকৈ কিন্তু আপুনি এপ্লাই কৰিব নোৱাৰে। পিছত যদি আমি চাবলৈ যাওঁ মেইন পইণ্টৰ ভিতৰত, চ' মই গোটেইখিনি পইণ্ট মেনশ্যন কৰা নাই, কাৰণ বহুত দীঘলীয়া ভিডিঅ' হৈ আছে। চ' মই মেইন পইণ্টকেইটাহে আলোচনা কৰি আছোঁ। চ' এতিয়া যদি আমি নেক্সট আৰু ইম্পৰ্টেণ্ট পইণ্টৰ ফালে, তেতিয়াহ'লে আপুনি চাব ইয়াতে লিখিছে এজটো 25 ইয়াৰৰ তলত হ'ব নোৱাৰে। চ' 21 ইয়াৰ প্লাছ হ'ব লাগিব তেওঁৰ এজটো। চ' চিমিলাৰ এনেকৈ আপোনাৰ আৰু কিছুমান ক্ৰাইটেৰিয়া ইয়াতে দিয়া হৈছে। চ' যিবিলাক আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে আৰু তাৰপিছত ভালকৈ চাই ল'ব পাৰে। চ' মই ইমান দীঘলীয়া কৰা নাই, বিকজ অলৰেডি আমাৰ দীঘলীয়া হৈ গৈছে। চ' এইখিনিতে মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি আছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুলৈকে শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আহক আমি আৰু কিছুমান ক্ৰাইটেৰিয়া চাই লওঁ। ইয়াতে দিছে হাউ টু এপ্লাই, আপুনি এপ্লাই কেনেকৈ কৰিব। চ' ইয়াতে আপোনাৰ অফিচিয়েল ছাইট যিটো আছে, অফিচিয়েল ছাইটত গৈ আপুনি এপ্লাই কৰিব লাগিব। ইয়াতে অফিচিয়েল ছাইটটো মেনশ্যন কৰা আছে, মই তলৰ ডিছক্ৰিপশ্যনটো দি দিম। চ' অনলাইন এপ্লিকেশ্যন যিটো আছে, অনলাইন এপ্লিকেশ্যনটো 15ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 25লৈকে চলিব। চ' 25ত লাষ্ট। চ' আপোনাৰ 25লৈকে চলিব। চ' ইমান দিনৰ ভিতৰত আপুনি কি কৰিব লাগিব, গোটেইখিনি ফৰ্ম ফিল আপ কৰি শেষ দিব লাগিব। ইয়াতে তলত অলপ ফিজ ষ্ট্ৰাকচাৰটো দিছে। চ' ইয়াতে
ক্লিয়াৰলি লিখা আছে যে যেটো ফিজ হ'ব এটো 400 হ'ব সো আপুনি 400 रुपीस পে কৰিব লাগিব এটোৰ বাবে আৰু লগতে আৰু এটা বস্তু মেনশন কৰি দিছে যে যিবিলাকে অলৰেডি 17ত এপ্লাই কৰিছিল হিয়তৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে হিয়তে কেৱল কি কৰিব লাগিব ইয়াতে লিখিছে নো ফিজ পে বুলি সো আপুনি কোনো ধৰণৰ ফিজ পে কৰিব নালাগে জাস্ট আপুনি আকৌ এবাৰ অনলাইন গৈ ডকুমেন্টস খিনি সাবমিট কৰিলে ইনফৰমেশন খিনি সাবমিট কৰিলে আপোনাৰ হৈ যাব সো আপুনি কোনো ধৰণৰ নতুনকে পে কৰিব নালাগে ফিজ পে কৰিব নালাগে আৰু তলত আপোনাৰ ইম্পৰ্টেন্স ডেট কেটামান দি দিছে যেনেকৈ আপোনালোকে চাব আপোনাৰ অনলাইন স্টাৰ্ট হ'ব 15ত নেক্সট লাষ্ট ডেট 25 আৰু পেমেন্ট 28 আৰু এক্সাম হ'ব 22 ইয়াৰ উপৰি আমি যদি আৰু তলৰ ফালে আহো তেতিয়াহ'লে ইয়াতে কেটামান জোনস সিলেক্ট কৰি দিছে জোন অফ সেকেন্ডাৰী টেট এক্সাম ক'ত হ'ব সো আপুনি এক্সাম এই হিচাপে আপোনাৰ এক্সাম সেন্টাৰ বিলাক চুজ কৰিব পাৰে ইয়াৰ উপৰি আমি যদি আৰু কিছু বস্তুৰ ফালে চাও তেতিয়াহ'লে ইফালে যদি আহো ইয়াতে আমাৰ কোৰ পৰা কিমান মাৰ্ক আহিব সেই বস্তুখিনি দিছে মানে মাৰ্ক ডিস্ট্ৰিবিউশন খিনি ইয়াতে দি দিয়া হৈছে সো আপুনি এখিনি এবাৰ চাই লব ইয়াতে কি কোৱা হৈছে আপোনাৰ জেনাৰেল ষ্টাডি আৰু কাৰেন্ট এফেয়াৰ্সৰ পৰা আহিব 50 মাৰ্ক তাৰ পিছত 2 নম্বৰ দিছে আপোনাৰ বেঙ্গলি সাবজেক্ট ফ্রম বেঙ্গলি মিডিয়াম বা আপুনি যেটো সাবজেক্টৰ কাৰণে দিব এছামিজ কক বেলেগ কক হিবিলাকৰ পৰা থাকিব 50 মাৰ্ক আৰু পেডাগজি আৰু ইংলিশৰ পৰা থাকিব 100 মাৰ্ক সো টোটাল কিমান থাকিব 200 মাৰ্ক সো 200 মাৰ্কৰ এক্সাম হ'ব আৰু ইয়াৰ ডিটেইলছ খিনি আপোনালোকে ইয়াৰ অফিচিয়েল সাইটত গলে পাই যাব গোটেই সিলেবাসটো এতে হল যিখিনি মিনিমাম ক্ৰাইটেৰিয়া আপুনি যদি টেটটো পাস কৰিব বিচাৰে কি লাগিব সো যিবিলাক জেনাৰেল কাষ্টৰ হয় হিয়তৰ কাৰণে 60% আৰু যিবিলাক এসসি ওবিসি এমওবিসি হয় হিয়তৰ কাৰণে 5% ৰিলেক্সেশন আছে তাৰ মানে হিয়তৰ কাৰণে 55% মাৰ্ক পালে হৈ যাব এটা হক ভ্যালিডিটি কিমান দিনলৈকে আপোনাৰ টেটটো ভ্যালিড থাকিব হেতু হৈছে 7 ইয়াৰ সো 7 বছৰৰ কাৰণে কি হ'ব আপোনাৰ টেটটো ভ্যালিড হৈ থাকিব সো এনেকুৱা ধৰণৰ বহুত কেটা ক্ৰাইটেৰিয়া দিছে ইয়াতে আকৌ তলৰ ফালে ইম্পৰ্টেন্সটো এটা বস্তু মেনশন কৰিছে চাব ইয়াতে বিটি বিএড ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটিজ মেন্ডেটৰী সো এটো কনফিউজনত নাথাকিব যে আপোনালোকে এপিয়াৰিং হয় বা নাই ডিএলএড কৰিছে তথাপি কৰিব পাৰিব নেকি সো এইবিলাক কনফিউজনত নাথাকি ইয়াতে ক্লিয়াৰলি যেটো মেনশন কৰিছে সো আপোনালোকে এনে কাৰো কথা মতে হেনেকুৱা ধৰণৰ কাম নকৰিব সো কৰিলে আপোনাৰ টাইম খিনি নষ্ট হ'ব আৰু টকা খিনি নষ্ট হ'ব সো হেনেকুৱা ধৰণৰ কোনো ধৰণৰ কাম নকৰিব সো ওভাৰঅল ইমান খিনি আছিল ইয়াৰ উপৰি যদি ইয়াত কাৰো বিশেষ ভালকে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ফাইলটো ডাউনলোড কৰি ল'ব আৰু গোটেইখিনি ক্ৰাইটেৰিয়া চাই ল'ব সো মই থুলমূলকে আপোনালোকৰ আগত এইখিনি বস্তু প্ৰেজেন্ট কৰিলো আশা কৰোঁ মোৰ এই ভিডিঅ আপোনাক বহুতখিনি সহায় কৰিব যদি মোৰ ভিডিঅটো ভাল লাগিছে আকৌ এবাৰ কৈছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ